নাওবৈছা বিধানসভা সমষ্টি বিএমপি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং বৰছলা গাঁৱত ধাৰাসাৰ বৰষুণৰ ফলত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ শতাধিক পৰিয়ালৰ ঘৰ-বাৰী আৰু খেতি-বাতি পুখুৰীসমূহ সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ৰাস্তা-ঘাটসমূহ বিধ্বস্ত হৈ পৰাত বৰছলাবাসী ৰাইজৰ যাতায়াত ব্যৱস্থা সুচল হৈ পৰে আৰু অধিকাংশ ৰাইজ বৰ্তমান কৃত্ৰিম বানপানী হোৱাৰ ফলত বোকাপানীৰ লগত সহৱস্থান কৰিবলগীয়া হৈছে। তাৰ পিছতো স্থানীয় পঞ্চায়ত প্ৰতিনিধি আৰু বিধায়কে খবৰ নোলোৱাত স্থানীয় ৰাইজ আৰু সংগঠনসমূহ খৰ্গগ্ৰস্ত হৈ তীব্ৰ ভাষাৰে জনপ্ৰতিনিধিক গৰিহণা জনোৱাৰ লগতে অতি শীঘ্ৰে ক্ষতিগ্ৰস্ত হোৱা পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণ দিয়াৰ দাবী জনায়। নিউজ ডেস্ক ৰিপৰ্ট নেটিভি ডিজিটেল। ধাৰাসাৰ বৰষুণৰ ফলত আজি আমাৰ বিএমপি গাঁও পঞ্চায়ত অন্তৰ্গত ১ নং বৰছলাত কৃত্ৰিম বানপানীৰ সৃষ্টি হৈ মানুহৰ ঘৰে দুৱাৰে পানী, মানুহৰ পুখুৰী বিশেষকৈ পুখুৰীখিনি বুৰাই পেলাইছে, বৃহৎ ক্ষতিগ্ৰস্ত হৈছে। ৰাস্তা ঘাটত পানী, ল'ৰা ছোৱালী ওলাব পৰা নাই, স্কুলত যাব পৰা নাই, আমাৰ মানুহখিনি ঘৰৰ পৰা ওলাব পৰা নাই, খোৱা খাদ্যৰ সামগ্ৰী অসুবিধা হৈ আছে। গতিকে আমি জিলা প্ৰশাসনক অনুৰোধ জনাইছোঁ, আপোনালোকে অতি সোনকালেই এই অঞ্চলৰ যি বানপানীত ক্ষতিগ্ৰস্ত হৈ মানুহখিনি হাৰাশাস্তিত আছে, আপোনালোকে এটি সঠিক ব্যৱস্থা লৈ ৰিলিফৰ ব্যৱস্থা কৰক, মানুহখিনি উপযুক্ত ক্ষয়ক্ষতিৰ ব্যৱস্থা কৰিবলৈ জিলা প্ৰশাসনক মই দাবী জনাইছোঁ। আৰু এটা কথা আজি এই খনত মই জনাই দিব বিচাৰিছোঁ, আজি যি কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে, একমাত্ৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ গাফিলতিৰ কাৰণে এই কৃত্ৰিম বানপানী আমাৰ অঞ্চলত হ'ব পাৰিছে। যিটো নেকি খৰালি কালত কোনো প্ৰতিনিধিৰ কাণ সাৰ নাথাকে, আমাৰ যি খৰালি সময়ত এইখিনি কৰিব পাৰিলেহেঁতেন, কৰা নাই। সম্পূৰ্ণ ব্যস্ত আমাৰ বিএমপি গাঁও পঞ্চায়তৰ প্ৰত্যেকজন প্ৰতিনিধি মই ব্যৰ্থ বুলি ক'ব লাগিব। তেখেতলোকৰ গাফিলতিৰ কাৰণে আজি আমাৰ এই মানুহখিনিৰ আজি এই পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে। ধন্যবাদ। বিএমপি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১ নং বৰছলাত ধাৰাবাহিক বৰষুণৰ ফলত যি কৃত্ৰিম বানপানীৰ হৈছে, আজি গড় পানীৰ তলত আছে। প্ৰায় ২০০তকৈ অধিক পুখুৰী আজি পানীয়ে বিনষ্ট কৰিছে। গতিকে আজিলৈকে আমি দেখিব পৰা নাই কোনো প্ৰতিনিধি বা কোনো প্ৰশাসনৰ বিষয়া আমাৰ মাজতে উপস্থিত হোৱা নাই। যি ক্ষতিগ্ৰস্ত হৈছে, ছাত্ৰ ছাত্ৰী স্কুলত যাব নোৱাৰে, যি ক্ষতিগ্ৰস্ত হৈছে, কোনো প্ৰতিনিধি কোনো আজি ইয়াত উপস্থিত হোৱা নাই। এটা তিৰপাললৈকে এই দুখীয়া মানুহখিনিক আজিলৈকে দিয়া নাই। আজি প্ৰশাসনক সকীয়াই দিছোঁ, আপোনালোকে যদি দায়িত্ব পালন কৰিব নোৱাৰে, আমি যি আন্দোলন কৰিব লাগে, যি পৰ্যায়লৈ যাব লাগে, আমি ৰাইজ যাম। আজিলৈকে এটা ৰাইজে তিৰপাল একো পোৱা নাই, কিন্তু ক্ষতিগ্ৰস্ত ৰাইজে কোনো ধৰণৰ সুবিধা পোৱা নাই, কিন্তু প্ৰশাসনৰ ৰাইজ নাই, কোনো ৰাইজৰ প্ৰতিনিধি নাই। আৰু ৰাইজৰ প্ৰতিনিধিক সকীয়াই দিছোঁ, কোনোদিন যাতে আমাৰ এই গাঁও বৰছলাত কোনো দিন ভোটৰ কাৰণে যে নাহে, সকীয়াই দিছোঁ। আৰু নাওবৈছা সমষ্টিৰ বিধায়ক ভৰত নৰচন্দ্ৰ ডাঙৰীয়া, আপোনাক যাতে আমি এই বৰছলা ৰাইজে কেতিয়াও বৰছলাত দেখিব নাপাওঁ, আজি তীব্ৰ ভাষাৰে সকীয়াই দিছোঁ। যদি ৰাইজৰ দুখৰ সময়ত আপোনালোকে নাথাকে, আপোনালোকে যেতিয়া